বহুত দিন গাহৰি খোৱা নাছিলোঁ, সেয়েহে বজাৰলৈ গৈ অলপ গাহৰি মাংস কিনি আনিলোঁ। আপুনি যদি চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰি যাব। মাংসবোৰ ধুই দুভাগ কৰিলোঁ। এভাগত নিমখ অলপ দি মেলি উতলিবলৈ এৰি দিলোঁ। বজাৰৰ পৰা বেতগাজ অলপো আনিছিলোঁ, সেই সকলোবোৰ মায়ে গুচাই দিলে আৰু তাৰে অলপ বেতগাজো বইল কৰিলোঁ। ইতিমধ্যে মাংসবোৰ বইল হ'ল। এখন কাঁহীত মাংসবোৰ উলিয়াই ল'লোঁ, বইল মাংসবোৰ। লগতে আপোনাৰ ল'লোঁ পিঁয়াজ এটা, তিয়ঁহ এটা, মান ধনিয়া আৰু এইবোৰ আপোনাৰ পদিনা, আদা। এইটো কিবা আপোনাৰ গোন্ধৰ কাৰণে ল'লোঁ আৰু এইবিলাক তেনেকৈ বেতগাজ, বইল কৰা বেতগাজ, বিলাহী কেইটামানো ল'লোঁ। এই সকলোবোৰ সজাই পৰাই ল'লোঁ আৰু এয়া চাওক, সকলো বস্তুবোৰ সৰু সৰুকৈ কাটি ল'লোঁ যাতে খাবলৈ সুবিধা হয়। এইবোৰৰ লগতে মাংসবোৰ অলপ সৰু সৰুকৈ কাটি ল'লোঁ, লগতে বেতগাজবোৰ অলপ চুটি কৰি দিলোঁ যাতে খাবলৈ সুবিধা হয়। সকলো বস্তুবোৰ এটা বাতিত মিক্স কৰিলোঁ, লগতে দিলোঁ ইয়াত অলপ নিমখ আৰু ভালকৈ মিক্স কৰিলোঁ। এয়া ৰেডি হৈ গ'ল আমাৰ পৰ্ক চালাড। এই ভাতৰ থালি যে আপোনালোকে দেখিবলৈ পাইছে ৰঙা মাংসবোৰ, এইবোৰৰ কাৰণে মই কালি এটা শ্বৰ্ট আপলোড কৰিছিলোঁ, সেইটো চাবচোন। মায়ে লগতে সাজ অলপো দিলে মাংসৰ লগত খাবলৈ।